নমস্কাৰ, মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি এখন পেপাৰ আলোচনা কৰিম। তোমালোকে ইউটিউবৰ পেজখন দেখি কিনে গমেই পাইছা, যিখন তোমালোকৰ বেকগ্ৰাউণ্ডত দিয়া আছে যে আজি আমি এখন DLEDৰ এখন নতুন প্ৰশ্ন আমি আলোচনা কৰা হ'ব। এইখন মডেল কুৱেশ্যন পেপাৰ হয়। এনেকুৱা ধৰণৰ তোমালোকৰ পৰীক্ষাত এনেধৰণৰ এইটো ভিত্তিতে কুৱেশ্যন বিলাক আহিব পাৰে। তোমালোকৰ প্ৰথমতে তোমালোকৰ শাখা 1ত 35 নম্বৰ থাকিব, যিটো তোমালোকৰ জেনেৰেল ইংলিছ হয়। জেনেৰেল ইংলিছত 10 নম্বৰ হয়। গতিকে জেনেৰেল ইংলিছত তোমালোকৰ প্ৰিপ'জিশ্যন, তাৰপিছত ভইচ চেঞ্জ, নেৰেশ্যন, তাৰপিছত তোমালোকৰ চিলৰিজিম এনেধৰণৰ বা এণ্টনিজিম এইবিলাক ধৰণৰ কুৱেশ্যন আহিব পাৰে। ইয়াত এনেধৰণৰ কুৱেশ্যন বিলাকহে আছে, অৰ্থাৎ কাৰেক্ট টেন্স বা তোমালোকৰ কাৰেক্ট টেন্স বা কাৰেক্ট ভইচ চেঞ্জ এইবিলাক ধৰণৰ বা নেৰেশ্যন এনে ধৰণৰ কুৱেশ্যন বিলাক আহিছে বা অপজিট ফৰ্ম বিলাকো লিখিব দিছে। ইয়াত বিভিন্ন ধৰণৰ কুৱেশ্যন পেপাৰ বিলাকত অপজিং ফিলিং বিলাক লিখিব দিছে। গতিকে এনেধৰণৰ ইয়াত তোমালোকৰ ইংলিছ গ্ৰামাৰ তোমালোকৰ 10টা আহিছে। 10টা তোমালোকে হয়তো যদিহে তোমালোকে 78 মান কৰা, গতিকে 78 বা 80 কৰা, তেতিয়াহে তোমালোকৰ পাছ কৰাৰ চান্স থাকিব পাৰে। গতিকে তোমালোকে জেনেৰেল ইংলিছৰ 10টা কুৱেশ্যন থাকিলে 10টা কুৱেশ্যন আছে। গতিকে তোমালোকে 5টা বা 6টা তোমালোকে কৰিবলৈ যত্ন কৰিব লাগিব। তোমালোকে চেষ্টা কৰিব লাগিব যে 10টা টাৰ্গেটত তোমালোকে 9টা বা 7টা টাৰ্গেট ল'ব লাগিব, যে 9টা তোমালোকৰ শুদ্ধ হ'ব। 2টা ভুল হ'লে একো নহয়। যদি তোমালোকৰ 4টা ভুল হয়, তেনেহ'লে শুদ্ধৰ পৰা 1 নম্বৰ তোমালোকৰ বিয়োগ হ'ব। তোমালোকে হয়তো এইটো ৰুল গমেই পাইছা। তোমালোকৰ 4টা ধৰা হ'ল ভুল হ'ল, 1টা শুদ্ধ হৈছে, তেনেহ'লে তোমালোকৰ কি হ'ব, এই 4টা এটাটোৱে সেই একে হ'ব, 1 নম্বৰটো নধৰে। গতিকে তোমালোকৰ প্ৰথমতে মই ইংলিছ গ্ৰামাৰখিনি প্ৰথমতে দেখালো। এতিয়া আমাৰ বি থাকিব জেনেৰেল নলেজ, অৰ্থাৎ জেনেৰেল নলেজৰ ফালৰ পৰা তোমালোকৰ 15 মাৰ্কছ আহিব। ইয়াত তোমালোকৰ বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় উদ্যান বা বিভিন্ন ধৰণৰ সংবিধানৰ কথা বা তোমালোকৰ বা আহোম ৰাজবংশৰ যিবিলাক ৰজা আছিল, ৰজাসমূহৰ নাম, তাৰোপৰি সংবিধানৰ যিবিলাক অনুচ্ছেদ আছিল, অৰ্থাৎ কিমান নং অনুচ্ছেদ অনুসৰি ভাৰতৰ সংবিধান গঠন কৰা হৈছিল, এনেধৰণৰ কুৱেশ্যন বিলাক বেছিভাগ জেনেৰেল নলেজত মই দেখা পাওঁ। অৰ্থাৎ জেনেৰেল নলেজত যিবিলাক কুৱেশ্যন আছে, এইবিলাক কুৱেশ্যনহে আছে বেছিভাগ। তাৰপাছত আমাৰ শৰীৰৰ গ্ৰন্থসমূহৰ আমাৰ শৰীৰত থকা যিবিলাক আমাৰ শৰীৰত অৰ্থাৎ শৰীৰত আমাৰ অংগ প্ৰত্যংগ আছে, এই অংগ প্ৰত্যংগসমূহৰ নাম। জেনেৰেল নলেজত আমাৰ আকৌ এটা কুৱেশ্যন আহিছে, কেনেধৰণৰ কি জানেনে? NEP কুৱেশ্যন। অৰ্থাৎ NEP কুৱেশ্যন তোমালোকৰো আহিব। NEP কোনে গঠন কৰিছিল, NEP ভাগসমূহ আছে। NEP ভাগটো হৈছে কেনেকুৱা জানেনে? 5, 3 + 3 + 4। NEPৰ লগত জড়িত বিভিন্ন ধৰণৰ কুৱেশ্যনো আহিব পাৰে। তাৰ পাছত ভাৰতৰ সংবিধানসমূহৰ লগত জড়িত যিবিলাক ভাৰতৰ সংবিধান আছে, অৰ্থাৎ ৰাজ্যসভা, লোকসভা, সংসদ, তাৰ প্ৰধানমন্ত্ৰী, এইবিলাক গোটেইখিনিৰ লগত জড়িত গোটেইবিলাক কুৱেশ্যনকে একেলগে জড়িত কৰিছে জেনেৰেল নলেজে। জেনেৰেল নলেজত তাৰোপৰি তোমালোকৰ বিভিন্ন ধৰণৰ গ্ৰন্থসমূহৰ লিখকৰ নাম আহিব। যেনে ইয়াত আহিছে হেমকোষৰ লেখক কোন আছিল? হেমচন্দ্ৰ বৰুৱাদেৱ। তাৰপিছত NEPৰ লগত জড়িত কথা ক'লোৱে, আৰু জেনেৰেল নলেজত আহিব বিভিন্ন ধৰণৰ বেমাৰৰ নাম, অৰ্থাৎ ভিটামিন চিৰ অভাৱত কি বেমাৰ হয়, ভিটামিন ডিৰ অভাৱত কি বেমাৰ হয়, ভিটামিন এৰ অভাৱত কি বেমাৰ হয়, এনেধৰণৰ। তাৰপিছত আমি চাম ৰিজনিং বিলাক তোমালোকৰ মেথামেটিক্স টাইপৰ হয়। ৰিজনিং বিলাক অলপ তোমালোকৰ চিন্তা ভাৱনা যিবিলাক থাকে, সেইবিলাক ৰিজনিং হয়। ইয়াত ৰিজনিং বিলাকত বিভিন্ন ধৰণৰ ৰিজনিং থাকিব। তোমালোকৰ ৰিজনিং বিলাক অলপ ইয়াত বিভিন্ন ধৰণৰ ৰিজনিং আছেই। গতিকে মই তোমালোকৰ ৰিজনিং কেনে ধৰণৰ হ'ব ক'ব নোৱাৰি। ৰিজনিং তোমালোকৰ চেম টু চেমে হৈ থাকিব। প্ৰতি বছৰে চেম টু চেমে তোমালোকৰ ৰিজনিং বিলাক আহে। তোমালোকৰ কোডিং বিলাক লিখিব দিয়ে, ধৰা হ'ল 2টা চেম টু চেম নাম লিখিব দিব, বা বেলেগ ধৰণৰ অমিল শব্দবিলাক বাচিব দিব, বা বিভিন্ন ধৰণৰ তোমালোকৰ ফৰ্মুলা দি কিনে এনচাৰটো কৰিব দিব, বা বিভিন্ন ধৰণৰ ৰিজনিঙৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ হ'ব পাৰে। ৰিজনিঙৰ ক্ষেত্ৰত তোমালোকৰ ইয়াত চিলেবাছটো নাই ৰিজনিঙত, আৰু তোমালোকৰ DLEDতো চিলেবাছ দিয়া নাই। ৰিজনিঙৰ কি চাব লাগিব? জেনেৰেল যিখিনি তোমালোকৰ ৰিজনিং থাকে, এইখিনি চালে হ'ল।
ৰিজনিঙত তোমালোকৰ মই দেখিছোঁ যে ইয়াত তোমালোকৰ ব্লাড ৰিলেশ্যন যিটো থাকে তোমালোকৰ ৰিজনিঙত সেইটো বেছিভাগ আহি থাকে। তাৰপিছত বিভিন্ন ধৰণৰ নামসমূহৰ নাম থাকে বা কোডবিলাক দিয়া থাকে, কোড হিচাপে মিলাব লাগে। এনেধৰণৰ ৰিজনিংবিলাক আহিছে। তোমালোকে এনেধৰণৰ ৰিজনিংবিলাক তোমালোকে নিজাকৈ চাব লাগিব। ৰিজনিঙৰ পাছত তোমালোকৰ থাকিব, আমি যিহেতু গোটেইখিনি পেপাৰখনত গোটেইখিনি আছে, ৰিজনিঙৰ পাছত থাকিব তোমালোকৰ জেনেৰেল মেথামেটিক্স, অৰ্থাৎ সাধাৰণ গণিত। সাধাৰণ গণিতৰ তোমালোকৰ সংখ্যা ব্যৱস্থাৰ ওপৰত বিভিন্ন ধৰণৰ কুৱেশ্যন আহিছে, ভগ্নাংশৰ ওপৰত বিভিন্ন ধৰণৰ কুৱেশ্যন আছে, আৰু শতাংশ, ভগ্নাংশ, তাৰ সূতৰ হাৰ, বছৰি হাৰ, তাৰ এইবিলাকৰ ওপৰত আহিছে। আৰু কিনা দাম, লাভ লোকচানৰ ফলৰ পৰা বিভিন্ন ধৰণৰ কুৱেশ্যন আহিছে। কিবা এটা তোমালোকে বস্তু কিনিছা, বস্তুটো কিনাতে তোমালোকৰ দোকানীজনৰ লাভ হৈছে, কিমান শতাংশ লাভ হৈছে, তাৰে ওপৰত বিভিন্ন ধৰণৰ জেনেৰেল নলেজত জেনেৰেল মেথামেটিক্সত কুৱেশ্যন আহিছে। গতিকে জেনেৰেল মেথামেটিক্সত এনেধৰণৰ কুৱেশ্যনবিলাকে চাবা। তাৰপিছত ৰেখা কোণৰ ওপৰতো বিভিন্ন ধৰণৰ কুৱেশ্যন আহিছে। কোণৰ তোমালোকৰ ত্ৰিভুজৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কুৱেশ্যন আহিছে। ত্ৰিভুজৰ দুটা বাহু দিয়া থাকে, তিনিটা বাহুটো কৰিব লাগে কেনেকুৱা হ'ব। গোলকৰ ক্ষেত্ৰতো তোমালোকৰ দি আছে বিভিন্ন ধৰণৰ কুৱেশ্যন। তাৰপিছত পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ ওপৰতো বিভিন্ন ধৰণৰ কুৱেশ্যন দিয়া আছে। মৌলিক সংখ্যাৰ মাধ্যৰ ওপৰতো দিয়া আছে। পেপাৰখন এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই, 50টা গ'ল, আকৌ 50টা থাকিব। নেক্সট পাৰ্টটোত ভিডিঅ'ত তোমালোকে পাবা। ধন্যবাদ।